Welcome to my mini blog. আজি এটা নতুন ৰেচিপি বনাইছোঁ আৰু সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাই দিওঁ আৰু মই একচুৱেলি ভিডিঅ' সদায় নবনাওঁ মাজে মাজে বনাওঁ যেতিয়া স্পেচিয়েল কিবা বনাওঁ আৰু আজি বনাব লৈছোঁ এটা ৰেচিপি ৰুটিৰ লগত খোৱা আৰু আজি বনাব ষ্টাৰ্ট কৰোঁ ৰাজমাহ আৰু ৰাজমাহটো মই ৰাতিয়ে তিয়াই থৈছিলোঁ এতিয়া ৰাতিয়ে মানে কালিয়ে তিয়াই থৈছিলোঁ আৰু দিনত বনাম বুলি ভাবিছিলোঁ দিনত এনেকৈ বাকলি গুচাই থাকিব সময় নহ'ল সেইটো কাৰণে নবনালোঁ আৰু এইটো মানে শুকানটো নহয় কেঁচা ৰাজমাহটো মানে শুকানটোতকৈ খাই বেছি ভাল লাগে এইটো মানে গছৰ পৰা ছিঙি ৰ'দোৱা নহয় আৰু কেঁচাই অনা হয় এইটো কিনাই বাৰু এইফালে মোৰ হৈ গ'ল ৰাজমাহখিনি গুচাই আৰু এটা বিলাহী আলু আৰু এনে মছলা লৈছোঁ আৰু এয়া আদা নহৰু পেষ্ট আৰু এটা আলু সৰু সৰুকৈ কাটি লৈছোঁ এটা নহয় অৱশ্যে এফালে যিহেতু মই অকলেই খাম ন সেইকাৰণে বিলাহীটো এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু কাটি হোৱাৰ পিছত টাৱাখনত যেতিয়া তেলটো পকিলে তাতে মই লং ইলাচি আৰু দুটামান গোটা জিৰা দি লৈ পেলাই এনেদৰে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু যিহেতু ৰঙচুৱা হ'লেহে অলপ ভাল লাগে আৰু সেইকাৰণে তাতে আদা নহৰুখিনি আৰু পিঁয়াজখিনি যেতিয়া অলপমান ভাজ খাইছে ৰঙচুৱা আছে তাতে মই কাটি লোৱা বিলাহী কেইটুকুৰমান দি দিছোঁ আৰু এনেদৰে অলপমান কেঁচা জলকীয়াও দিছোঁ আৰু শুকান জলকীয়া অৱশ্যে গুড়ি মই দিয়া নাই বাৰু কাৰণ মই পেকেট মছলাবোৰ প্ৰায় কম খাওঁ আৰু দিওঁ অৱশ্যে একেবাৰে নেখুৱাও নহয় কিছুমানততো নিদিলে বেয়া লাগে ইয়াত পেকেট মছলা দিছোঁ বাৰু অকণ মানে চিকেন মছলা দিছোঁ বাৰু এইদৰে বিলাহী আৰু আলু অলপ টাইম ভাজি ল'লোঁ আৰু যেতিয়া মানে বিলাহীখিনি অলপমান জাহ গৈছে তেতিয়াই মই বইল কৰি লোৱা ৰাজমাহখিনি তাতেই দি দিলোঁ আৰু বইল কৰা যোনখিনি মানে পানীত বইল কৰা আছে সেই পানীখিনি আকৌ মই তাতে এড কৰিম তেতিয়া টেষ্টটো বেছি হয় এক্সট্ৰা পানী দিলে কিবা মানে অলপ সোৱাদটো কম হয় আৰু ইয়াতে অকণমান মিট মছলা দিছোঁ এতিয়া আৰু লাহে লাহে মোৰ হৈ গৈছে আৰু হোৱাৰ পিছত অকণমান ধনিয়া এনেদৰে লাষ্টত ছটিয়াই দিছোঁ আৰু ধনিয়া দিলে গোন্ধটোও ভাল লাগে আৰু চব্জিটো দেখিও ভাল লাগে সেইকাৰণে দিওঁ আৰু ভিডিঅ'টো আজিলৈ সিমানেই আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম